Hello everyone. আজি আপোনালোকক দেখুৱাম ভেন্দি আৰু তেতেলী টেঙাৰ ৰেচিপি। তাৰ কাৰণে ভেন্দি আৰু আলু এনেকে পিচ পিচ কৰি কাটি লৈছো। এয়া হৈছে তেতেলী টেঙা, পানীত এনেকে তিয়াই থোৱা আছিল আৰু অলপ পিটিকি দিছো যাতে পানীটো টেঙাটো উঠি আহে। আৰু এতিয়া কেৰাহীত তেল দি কিনে তাত অলপ বেহাৰ দি দিছো। বেহাৰকেইটা ফুটিব ধৰিছে। ইয়াতে আমি এতিয়া ভেন্দি আৰু আলুখিনি দি দিম। বেলেগ একো পিয়াজ জলকীয়া মই ব্যৱহাৰ কৰা নাই। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। একদম সিম্পল পদ্ধতিৰে বনাইছো। চাই থাকিব ভিডিঅ'টি সম্পূৰ্ণ। অলপ হালধি দিছো ইয়াতে এতিয়া আৰু অলপ নিমখ দিম। ভালকে হালধিখিনি লাৰি দিছো যাতে গুটেইখিনিত ভালদৰে লাগি যায়। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখ দি ল'ব। এতিয়া এইখিনি অলপ টাইম এনেকে ভাজি থাকিম। অকণমান আধা ভজা হোৱালৈকে এনেকে ৰাখি থম। তাৰ পিছতহে মই তেতেলীখিনি ইয়াতে দি দিম। অকণমান টাইম এতিয়া ঢাকনি দি থৈ দিম ইয়াক। এইখিনি হৈ গৈছে। এতিয়া মই ইয়াত তেতেলীৰ পানীখিনি দি দিছো আৰু পানীৰ জোখটো মই 1 বাতি লৈছো। মানে কেৰাহীটোত আপোনালোকৰ ভেন্দিখিনি যিমানখিনিলৈকে আহে গোটেইখিনি সেই লেভেলটোলৈকে পানীত তিয়াই ৰাখিব লাগিব। সেই হিচাপতে 1 বাতি পানী মই দি লৈছো আৰু গোটেইখিনি চাওক এতিয়া ভেন্দিখিনি আৰু পানী গোটেই সমানে মিহলি হৈ গৈছে। সো এইখিনি এতিয়া সিজিবৰ কাৰণে আৰু অলপ টাইম ঢাকনি দি থম। এচাক ঢাকনি গুচোৱাৰ পিছত পানীখিনি নোহোৱা হৈ যাব ধৰিছে আৰু গোটেই ভেন্দিটোত মানে তেতেলীটো পানীটো সোমাই গৈছে। এইখিনি এতিয়া আৰু অলপ টাইম এনেকে ভাজি থাকিম আৰু অকণমান শুকান হ'বলৈ দিম। এচাক আমাৰ ভেন্দি আৰু তেতেলীৰ ৰেচিপি হৈয়ে গৈছে। বেছি পানী ৰাখা নাই, মই অলপ ৰাখিছো। অলপ খায়ো ভাল লাগে। আপোনালোকে এনেকে বনাই খাই চাব। খুবেই টেষ্টি হয়। আৰু যদি ভাল লাগিছে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিবা ছাজেশ্যন থাকিলে জনাব।